দিনৰ দিনটো কাম কৰি এগিলাচ খাৱাৰ মজাটোৱে বেলেগ। কথাটো মানে এনেকুৱা, আজিৰ দিনটো আৰম্ভ হৈ মই চাহটো চাহ খাই মই কলেজত যাবলৈ ওলালো। একদম বহুত সোনকালে ওলালো মই যাবলৈ। মানুহবিলাকে ভাবিছে নেকি ক'ত যায়। তাৰ মানে মোৰ টিউচন আছে এনেকৈ আৰু মেইন ৰাস্তাও আহি পালো। আৰু এতিয়ালৈকে মই গাড়ীয়ে পোৱা নাই। আৰু এনেকৈ মই বহুত সময় পিছত টিউচন চেণ্টাৰো আহি পালো। আৰু টিউচন কৰি আহি লগৰ বিলাকৰ লগত অকমান ইয়াত বহিলো। আৰু বহুত সময় ক্লাছ কৰি ময়ো এতিয়া ঘৰলৈ আহি গলো। আৰু ঘৰলৈ আহি মই অকমান ঘুৰিব আহিলো। আৰু ঘূৰি ফুৰি আহি বঢ়িয়াকে মই ভাত খাবলৈ বহি গলো। আৰু ভাতটো খাই মই চাহ কাটিব গলো। আৰু ইমান খিনি খাব পালো। চাহ কাটি বহুত গৰম লাগিছে আৰু লেবু ছিঙিবলৈ আহিলো। হয়, আপোনালোকেতো নিশ্চয় গমেই পাইছে মই এতিয়া কি কৰিম। আৰু লেবুটো কটাৰ পিছত ৰসটো অকমান গিলাচত আতি ললো বঢ়িয়াকৈ ৰসটো আটা হৈ গ'ল। তো পানীটো অলপ দি দিলো আৰু অলপ চেনিও দি দিলো, নিমখো দি দিলো অলপ, আৰু গোটেইখিনি বঢ়িয়াকে মিক্স কৰি লৈ ললো। আৰু এই গিলাচ হৈ গ'ল মোৰ চৰপা। আৰু এতিয়া মই খাই লওঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।